অৰ্গেনাইজ কৰিছে এইটো কোনটো অৰ্গেনাইজেশ্যনৰ পৰা অৰ্গেনাইজ কৰিছে আৰু কি কাৰণে কৰিছে এইটো অৰ্গেনাইজেশ্যন মানে ইয়াততো অৰ্গেনাইজেশ্যন নহয় কিন্তু আমি চব ট্ৰাইবেল মিলি কিনে ইয়াতে কথা কৰিবলৈ আহিছে আজি ট্ৰাইবছবিলাক চব আছে বেলেগ বেলেগ ট্ৰাইব মোৰতো হ'লেতো মইতো কছাৰী সমাজ পৰা আছে কছাৰী কমিউনিটিৰ আছে অনিতা মেচ আছে সেইদিনা 29th জানুৱাৰীতে ইনচিডেণ্ট একটা হৈছে নাহৰজানত এইটো ৰীতা ক্ৰামচাপি কংৰংপি আৰু ইফালে ডিকেন ব্ৰহ্ম সিহঁতৰ মাজতে হৈছিলে তো কিন্তু তাতেতো মানে আমি কি ইমান হাল্লা কৰিছোঁ যে আমি নিজেও শুনি আছোঁ ছ'চিয়েল মিডিয়াতে যে এইটো চব আগষ্টাইন ক্ৰামছ অনিতা মেচ আৰু জয় কথাৰ কাৰণে হৈছে তো আমিনো আমাৰ মাটি তাতেও নাই কাৰো লগত ডিছপিউট নাই আগষ্টাইন ক্ৰামছৰ লগতেও ডিছপিউট নাই ডিকেন ব্ৰহ্মৰ লগতেও ডিছপিউট নাই আমি তাতে একো লেনদেন নাই তাতে মাটি লগা কিন্তু আমাৰ নামটো কি কাৰণে ওলাইছে ৰীতা ক্ৰামচাপি আৰু কংৰংপিবিলাকতো আমাৰ APHLC জয় কথাৰ গ্ৰুপৰ সিহঁতে নিজে ডিফেক্ট কৰি ওলাই যাইছে আৰু আহি কিনে ইয়াতে প্ৰব্লেম কৰি কিনে আমাৰ নাম লৈ কিনে কৰাটো আমাৰ পাৰ্টিটো ইমেজ বেয়া কৰিবলৈ কাৰণে কৈছে এইটো কাৰণে আমিতো এইটোতো ভাল লগা নাই এইকাৰণে মই আজি ক্লেৰিফিকেশ্যন দি আছে মই লগা নামটো কিহৰ কাৰণে লৈছে তাতে নাহৰজানতে মোৰ মাটিও নাই না মই মাটি তাতে আগষ্টাইন মাটি মোৰ লগা নহয় তাৰ মাটি মোৰ লগা নহয় মোৰ তাতে একো ডিছপিউট নাই মোৰ নামটো কি কাৰণে লৈছে এইটো কথাতে ওলাইছে চব আছে নিজে নিজে মাটি মালিক কি কাৰণে ডিছপিউট হৈছে কি হৈছে আমিও ছ'চিয়েল মিডিয়াতে দেখা পাইছোঁ দেই তো তাৰ হয় নাহৰজান হাজংপুৰ এইবিলাক এইটো কাৰণে কিহৰ কাৰণে হৈছে সিহঁতে নিজে অলপ ক'ব মই যদি দিছে ক'লেতো সিহঁতে নিজে আজি ডিক্লেয়াৰ কৰিবি যে অনিতা মেচে পতাইছে কৰিছে কৰা নাই এইটো কথা কৰিব দিব ধন্যবাদ মই চব আমি আমাৰ যদি আজি প্ৰেছ মিডিয়াসকলক চব কাৰণে আজি প্ৰেছ লগত মই ধন্যবাদ দিছোঁ এই ক্ৰামচা যিটো আগষ্টাইন ক্ৰামচা আমাৰ নাহৰজান অঞ্চলত বৰ্ডাৰ এৰিয়া হয় এই 2005তে সি UPDSৰ এৰিয়া কমাণ্ডাৰ হৈ কিনে অহা হৈছিলে তেখেতে আজি তেওঁ যে এই ভিডিঅ' একটা বনাই কিনে এইটো আপলোড কৰি দিছে সি 2005ত সি গাঁওখন খুলিছে বুলি 2005ত সি মাটিখন দখল কৰিছে বুলি কৈছে গতিকে সি 2005ত কোনো মাটিখন তাই দখল কৰা নহয় কিবা কৰা নহয় 2017তে তেওঁ বস্তি খুলিছে সেই বস্তি খোলাৰ সময়তো আমাৰ গোটেই নাহৰজান অঞ্চলৰ যিমান তাতে জনজাতি কাৰ্বি কছাৰী নেপালী আদিবাসী যিমানখিনি জনজাতি আছে সকলোকে সি মিছা কথা কৈ কেনে তেওঁ মাটিখন জংঘল ঝাৰ কাটুৱাই সেই ভাগ কৰি দিম তাত ডেভেলপমেণ্ট কৰি দিম হয় বুলি তেওঁ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি দিয়াটো তেখেতে লাষ্টত যাই কেনে কি কৰিলে গোটেই দুচৰা অন্য সম্প্ৰদায়ৰ মানুহক তেখেতে বিক্ৰী কৰি দিলে না বিক্ৰী কৰিছে না কি কৰিছে আমি লগতেতো এইটো তথ্যটো নাই কিন্তু গাঁওখন এতিয়া আগষ্টাইন ক্ৰামচা বস্তিত গোটেই সীমা নাগা মানুহে ভৰ্তা দেখি পাই আছে তাতে দুচৰা মানুহ এটা জাতও নাই তো আজি 2020ত যিখিনি মাটি ল'লে আমাৰ গাঁৱৰ কাৰ্বি কছাৰীৰ মাটিবিলাক ল'লে কিন্তু 2020ত আকৌ পুনৰ আমাৰ যিটো মাটি আমাৰ সীমা এটা যিটো আমাৰ ৰাস্তা সিপাৰে আগষ্টাইন ক্ৰামচাৰ বস্তি বনালে ৰাস্তাৰ ইফালে আমাৰ নাহৰজান ৰবীন ব্ৰহ্ম কছাৰী গাঁৱৰ মাটি সেই তিনিআলিত 2020ত সি ৰাতিৰ ভিতৰতে মাটিখন অকবাই কৰিবলৈ নিমিত্তে সি BDP কেম্প বনাইছে সেই সময়তো আমাৰ ৰাইজে বাধা কৰিছিলে এই বাধা কৰাৰ সময়ত হাই কাজিয়া তেখেতে কৰা হৈছে হাই কাজিয়া মানে এনেকুৱা কাজিয়া তৰ্কাতৰ্কি হৈছে তেখেতে সেই সময়তো মোৰ ওপৰতে মাৰিবলৈ দাও আৰু লাঠি দেখাইছিলে ভাবে কি আমিতো দিছিলোঁ গতিকে 2020ত তেখেতেও FIR দিছে আমাৰ ওপৰত ময়ো FIR দিছোঁ কিন্তু 2020ৰ পৰা সি কৰ্টত একবাৰো যোৱা নাই আমি কৰ্টত যায় 2023ত আমালোকে কৰ্টৰ পৰা আমালোকক
SDM কোৰ্টৰ পৰা আমিখনকে নিয়াই দিছে। তেতিয়াৰ পৰা আকৌ সি কোনো আমাৰ লগত আলোচনা নকৰি কেনে আকৌ তেওঁ কি কৰিছে 2027ত সি আকৌ পুনৰ মাটিটো দখল কৰিবলৈ আহিছে। সেই সময়তো মই গাঁৱত থকা নাছিলোঁ, মই বাহিৰত থাকি আছিলোঁ। ৰাইজে বাধা কৰিলে, বাধা কৰাৰ সময়ত সেইটো দিনটো গুচি গ'ল। সেইটো দিনটো আগষ্ট দিন অহা নাই, দুচৰা মানুহ আহিছিলে, আমাৰ কাৰ্বি ভাইৰ লগত আহিছিলে আৰু কিছুমান সীমা নাগাৰ লগত আহিছিলে। তো মাটিখন আকৌ ঘৰ বনাম কাৰণে তেওঁলোকে আহিছিলে, গাঁৱৰ মানুহে ৰাইজে বাধা কৰিলে। তাৰপিছত সেইটো দিনটো তেওঁলোকে সেইটো কামটো কৰিব পৰা নাই, গুচি গ'ল। 19 তাৰিখে 29তে আকৌ পুনৰ আগষ্টে আহি কেনে আৰু তেওঁ লগত আমাৰ কাৰ্বি ভাইৰ লগত কোনোবা সংগঠনৰ মানুহ বোলে APLC NGO বুলি তেওঁলোকে আহিছে, আহি কেনে আৰু সীমা নাগা কেইটামান লৈ কেনে আহিছে, আহি কেনে আকৌ পুনৰ মাটিটো সেই ঘৰ বনাবলৈ জামফল আৰু নানাখিনি সামগ্ৰী লৈ কিনে আহিছিলে। একচুৱেলি মাটিটো কাৰ হয়? একচুৱেলি মাটিটো আমাৰ মেছেজৰ নামত আছিলে, ললিতা ব্ৰহ্ম। জাগ নম্বৰ বি আছিলে 229 আছে। তো সেই মাটিটোত অলৰেডি সেইটো এৰিয়াতে 10 ঘৰ মানুহ বহি কিনে আছে। সেই মাটি প্লটত 5 বিঘা মাটিটোত জাগ নম্বৰ 229ত 5 বিঘা মাটি আছে। সেইটোত 10 ঘৰ মানুহ অলৰেডি বহি কিনেও আছে, ঘৰ পুৰণা মানুহ বসবাস কৰি আছে। নামহে আমাৰ ললিতা ব্ৰহ্মৰ নামত জাগ নম্বৰটো বনাইছে, মাটিটো গোটেই ৰাইজক তাতে দি দিয়া হৈছে। তো গতিকে সেইটো দিনে আকৌ পুনৰ তেখেতে অকুপাই কৰিবলৈ অহা টাইমত ৰাইজে বাধা কৰিছে। সেই সময়তে আৰু মোক ৰাইজে খবৰ দিলে। তো খবৰ দিয়াৰ পিছত আহিলোঁ, অহাৰ পিছতে মোক আহি মাত্ৰ পোৱাৰ লগত তেখেতে মোক পতা দেখাবি বুলি কৈছে। মই কৈছোঁ পতাটো আপোনাক দেখাবলৈ কি কাম? মই যি পতা দেখাইছোঁ মই ক'তত পতা দেখাইছোঁ, ক'তত দিছোঁ মই? তো এই সময়তে মোকে জামফল পৰা মাৰিবলৈ নিমিতে তেখেতে জামফলটো উঠাই কেনে মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকৰ মানুহ আমালোকৰ মানুহ যে জামফলখন ধৰি কেনে হটাই দিছে। সেই সময়তে তৰ্কাতৰ্কি আহি গ'ল। তো অহাৰ সময়তে তেওঁলোকে বহুতখিনি আমালোকৰ বড়ো জাতিৰ ওপৰত, কছাৰী জাতিৰ ওপৰত নানা কিছুমান কথা কৈছে যে এইটো ট্ৰাইবেল লেণ্ড নহয়, এইটো অকল কাৰ্বি লেণ্ড বুলি, আৰু বড়োলেণ্ড জেগা আছে, আপোনালোকে বড়োলেণ্ডত যাওক, ইয়াত আপোনালোকৰ কোনো থাকিবলৈ অধিকাৰ নাই, আমিও ডিষ্টাৰ্ব নিদিওঁ, আমাকো ডিষ্টাৰ্ব নিদিবি কৈ কিনে তেওঁলোকে ৰেকৰ্ডিং কৰিছে, তেওঁলোকে এইটো আপলোড কৰিছে। আজি সঁচাকৈ সেই গাঁওখন 2018 না 2019 এনেকৈ এভেকশ্যনো আগতে কৰিছিলে এইটো গাঁওখন, মই এইটো ইমান মনত নাই, সেইটো এভেকশ্যনো হৈছিলে। তো আজি আমাক যে এনেকুৱা তেওঁলোকে কথাবিলাক কৈ আছে যে অনিতা মেছ আৰু জেকাথাৰ মাটি নহয়, এইটো আমাৰ মাটি, কাৰ্বিৰ মাটি হয়। আমাকতো কোনো অনিতা মেছে মাটি দিয়া নাই, তাত কোনো জেকাথাৰ মাটি দিয়া নাই আমাক। জেকাথাৰ কোনোদিন আমাৰ গাঁৱত আহিয়ে পোৱা নাই। তো অনিতা মেছো আমাৰ গাঁওখন এবাৰ মাত্ৰ আহিছিলে, তেখেতে যেতিয়া আপোনাৰ ইণ্ডিপেণ্ডেণ্টত যেতিয়া MSCত কিবা হৈছিলে সেই টাইমত এবাৰেই মাত্ৰ আহিছিলে। তো গতিকে তেওঁলোকৰ নামতো এটা বহুতখিনি তেওঁলোকে অভিযোগ দিছে, এইটো মিছা কথা হয়। কোনো তেখেতে মাটি বিক্ৰী কৰা বা আমাক দিয়া নহয়। আৰু তেওঁলোকে যিমানখিনি কথাটো কৈছে আমাৰ বড়োবিলাক জাতিগত হাজাৰ মানুহ, 2000 মানুহ বড়োলেণ্ডৰ পৰা আহিছে বুলি কৈ কিনে আমিখন বড়োৰ ওপৰত যিটো তেওঁলোকে এইটো বড়োলেণ্ডৰ নতুন বড়োলেণ্ড কালি পৰচং আহিছে কৈ কিনে তেওঁলোকে এইটো কিবা কৰিছে। মানে এইটো আমাৰ বড়ো মানুহ তাতে এনেকুৱা নতুন মানুহ কোনো অহা নাই। যদি আহিছে আপোনালোকে চৰকাৰে এইটো চালি কৰি ইনকুৱাৰী কৰক। গতিকে আৰু যিটো হাজংপুৰৰ কথা ওলাইছে, হাজংপুৰটো বোলে এইটো এভেকশ্যন কৰিব লাগে, এই এভেকশ্যন কৰিব লাগে কথাটো এইটো চৰকাৰে সকলোৱে জানি আছে যে তাত চৰকাৰৰ ওচৰত কি তথ্য বা কি প্ৰমাণ দিব লগা আছে চব অলৰেডি দিয়া হৈছে। গতিকে যোৱাবাৰ এভেকশ্যন টাইমতো আকৰ্ষণ কৰিছে, হাজংপুৰটো কৰা নাই।
কি কাৰণে কাৰণে চৰকাৰলৈকে সংলোক জানি আছে যে এইটো তেওঁলোকৰ এলাটমেণ্ট আছে কৈ কিনে আজি আগষ্টিন ক্ৰামছাই বা তেওঁ সেইবিলাক কথাটো নাজানি কেনে যে হাজংপুৰটো কালি পৰচোন আহি এইবিলাক বোলে আজি 2 মাহ 2 বছৰ 1 বছৰ হোৱা মানে নতুন নতুন বৰণৰ পৰা আহি কেনে গাঁওখন 11 কৰিডৰ বোলে পুৰা PRF মাটিটো দখল কৰিছে হাজাৰ হাজাৰ বড়ো মানুহ আহিছে কৈছে এইটো মিছা কথা হয় কোনো এইটো আমি এইটো মানি ল'ব নাপাৰোঁ আৰু যিজনে কৈছে সেইবিলাক চব মিছা কথা Thank you, social media, and the all communities. ইয়াতে আজি মিট কৰিব পাৰ কাৰণে বেছি খুচি লগা কথা একটা আছে আৰু মই লগা চাইড পৰা মই ক'বলৈ থকাটো হৈছে আমি কাৰণটো একদম অতীত মেকিৰ হিলছ নোহোৱা আগৰ পৰা ইয়াত থকা আছে এইটো টাইমতে 1951 চে মেকিৰ হিলছটো ডিক্লেয়াৰ হৈছে ফাৰ্ষ্ট তাতে MSCটো আমি লগ ঘূৰা এইটো থাকিছে দেই তা ইটো দিন পৰা আমালোকৰ কাৰ্বি আংলঙতে মেকিৰ হিলছতে থাকি থাকি আহিছে কোনো দিন পে এনেকুৱা কথা শুনা নাই আৰু কোনো দিন পে এনেকুৱা জেমলাবাজি হোৱা নাই একজনকে একজন ঘৰতে ৰাতি হ'লে হাতী কিবা হৈ যায় সকলে একজন ঘৰতে ভাত খাই শুৱে এনেকুৱা কৰি আমাৰ ৰিলেশ্যনটো অতীত যুগ পৰা আমি আমাৰ মেকিৰ বা কাৰ্বি ভাই এখান লগতে ৰিলেশ্যন হৈ কিনে আহিছে আৰু আজিলৈকে এনেকুৱাই আছে তো মই ক'বলৈ খুজি আছোঁ এইটো কি এনেকুৱা কোনোবা একটা গাঁও আমাকে দেখাই দিব নাপাৰিব কাৰ্বি আংলং অট'নমাছ কাউন্সিল অন্তৰ্গততে যিমানখিনি গাঁও আছে চবতে কাৰ্বি যদি 10 ঘৰ আছে আদিবাসী 5 ঘৰ আছে নেপালী সম্প্ৰদায় আছে চবেই মিলিজুলি আমি আছে ইয়াতে আজিলৈকে তেনেকুৱা গণ্ডগোলটো আমাৰ দেখি নাপায় কিন্তু এতিয়া গণ্ডগোল যোনটো ওলাই আছে আৰু এই গণ্ডগোল ওলোৱাৰ লগতে যোনটো এতিয়া এইটো আপোনাৰ ৰবীন বৰ্মা গাঁও আৰু এইটো এৰিয়াতে যেতিয়া কাজিয়াটো ওলাইছে তো কাজিয়া ওলাল টাইমতে এইটো একটা গাঁও লগা পাৰ্চনেল কাজিয়া নেকি কৈ কিনে আমি খান ইমান মন তাতে দিয়া নাই কিন্তু এতিয়া আমি খান শুনি পাইছে কি ইয়াতে নন ট্ৰাইবেল লগা বা ট্ৰাইবেল লগা লেণ্ড নহয় কাৰ্বি লগা লেণ্ড আছে তো এইটোৱে আমি জানিব বিচাৰি আছে কোন দিনতে এইটো AC মিটিংতে পাছ কৰিছে আৰু কেতিয়া কৰিছে এইটো আমি খানকে লাগিব আৰু ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী একেলগে থাকি অহা এইটো আৰ্থিক বি আছে এতিয়া বি থাকিব আৰু যদি এইটো নিচিনা হয় তেতিয়াহ'লে মই অন বিহাফ দ্য আদিবাসী কমিউনিটি চাইড পৰা কৈ আছে আৰু মই ইয়াতে ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট লগা প্ৰেচিডেণ্ট আছে ইয়াতে 27 ট্ৰাইব আমি লগতে আছে আমি চব একবাৰতে খাৰা কৰি কিনে এইটো জবাবটো বিচাৰিব স্পেচিয়েলি এইটো ভগৱা চৰকাৰ BJP চৰকাৰটো সবকা সাথ সবকা বিকাশ কৈছে কিমান ভাল কথা আছে কিন্তু ক'ত সবকা সাথ সবকা বিকাশ দেখি পোৱা নাই এইটো কাৰণে আমি তুলিৰাম ৰংহাংকে বি এইটো কৈ আছে অতি সোনকালে এইবিলাক ভালকৈ কৰিব নহ'লে নেক্সট ডে আপোনাৰ বিপদ পৰি যাব আপোনাৰ পাৰ্টিৰ বিপদ পৰি যাব দে কৈ নাই এইটো মই হুংকাৰ দি আছে আৰু ইয়াতে মোৰ কথা খতম কৰি আছে থেংক ইউ আজি মই ধন্যবাদ দি আছে আমাৰ ছ'চিয়েল মিডিয়াত আজি ভাইবিলাকে এনেকুৱা আমাৰ মাজত গোট খাই পেলাই আমাৰ মেডাম আনিতা লগতে আমাৰ ৰেংমা প্ৰেচিডেণ্ট ৰেংমা হেৰি আমাৰ চব ট্ৰাইবছ আছে আমাৰ বড়ো আছে মেচ আছে আদিবাসী আছে ৰেংমা আছে চব ট্ৰাইব ৰংমাই আছে গাৰো আছে চব আছে চব মানে অনা কাৰ্বি ট্ৰাইবেল চব ইয়াতে আজি গোট খাইছে কেলৈ মানে বহুত দুখৰ কথা যিটো ভিডিঅ'ত ছ'চিয়েল মিডিয়াত ভাইৰাছ হৈ আছে উৰা বাতৰি গতিকে আমাৰ শুনিলে টিকেন গামৰ পৰা শুনিলে কেনেকুৱা হৈ আছে কেতিয়াৰ পৰা বহি আছে আজি আমাৰ যোনটো আগষ্টিন ক্ৰামছা FLC NGO এহেঁতে কথা বনাই পেলাই যিটো ভাইৰাছ কৰি আছে উৰা বাতৰি এইটো বহুত দুখৰ কথা কেলৈ আজি আমাৰ তাত যোনটো নাহজান এৰিয়াত কাৰ্বি হওক আমাৰ বড়ো হওক আদিবাসী হওক নেপালী হওক আমাৰ গাৰো হওক এইটো আজিকালি বহা নহয় 1922 তাত বহা আগতে এইটো প্ৰফছ এৰিয়া আছিলে নাহজান এৰিয়াটো প্ৰফছ থাকোঁতে চবেই কাৰ্বি কছাৰী নেপালী আদিবাসী মিলি পেলাই তাত জংঘল কাটিছে জংঘল কাটি বহি থাকোঁতে হাতী বাঘ ভুল খেদাই পিনি বহিছে তাত বহাৰ পিছত 1960 কাউন্সিল আহি পিনি সেটেলমেণ্ট কৰি দিছে ছাৰ্ভে কৰি দিছে ৰেকগনাইজ ভিলেজ কৰি দিছে তো ইটোকো মাটিকেহে এতিয়া আজিকালি আমাৰ ক্ৰামছা আহি পেলাই আজিলৈ আমাক বহুত দুখ দি আছে সি অহাটো 2005ৰ পৰা এইটো এৰিয়াত সি ঘূৰি আছে
কিন্তু সেই গাঁও বহাটো হৈছে 1960 পৰা আছে দেই 2016 সেই গাঁওখন খোলাটো 2016 পৰাহে আছে আমাৰ হাজমৰ গাঁওটো হৈছে 1982 পৰা আছে গোটেই নাহৰজন ইয়াতো 1922 পৰা আছে কিন্তু হাজমখন আকৌ বহাটো হৈছে 1982 পৰা আমাক বহা আছে এইটো কোনো কোকৰাঝাৰৰ পৰা বদলেম পৰা ক'ৰ পৰা সেইখিনি বহা নহয় দেই মই সঁচা কথা কৈ দিছোঁ পাব্লিকক আজি আমাৰ চৰকাৰ চাইডৰ পৰা চৰকাৰক কেলে মানে আজি ক'ৰ পৰা 2000 মানুহ বদলেম পৰা সেইখিনি বহি আছে তহঁতে ইয়াৰ মানুহ নহয় ঘূৰি যা ইয়াত থাকিব নালাগে তহঁতৰ বড়োলেণ্ডৰ জেগা আছে আৰু কাৰ্বি লগত তহঁতৰ জেগা নাই বুলি কোৱাৰ কাৰণে বহুত মানে দুখ লাগিছে NGO খুলিছে ভাল আছে NGOটো হৈছে এহেঁতে জানি আছে NGO কি কাম কৰে দুখীয়া মানুহক কাপোৰ নাথাকা কাপোৰ দিব লাগে ৰাচন পানী পোৱা নাই এইটো দিব লাগে দুখ মানুহক হেল্প কৰা লাগে NGO হয় কিন্তু এতিয়া দেখিছে যে এহেঁতে NGOটো বিনা হেৰি দুখীয়া ৰাইজকহে দুখ দিবলৈ কাৰণে NGO হা শুনি আছে চবে পাব্লিক দেখি আছে ভাইৰাছ হৈ আছে পুৰা মোবাইলত হাজমপুৰটো উঠাব লাগে এলেগেল বহি আছে দল এলেগেল বহি আছে বুলি কৈছে কিন্তু এলেগেল বহা নহয়তো আমি অলৰেডি আমাৰ কাউন্সিলৰ নলেজ আছে চেণ্ট্ৰেললৈকে আমাৰ নলেজ আছে হাইকোৰ্টলৈকে আমাৰ নলেজ থাকি আছে 1994 ছাৰ্ভে হৈছে আছাম ছাৰ্ভে হাজমখন ছাৰ্ভে হোৱাৰ পিছত এক সপ্তাহ পিছত আছাম ছাৰ্ভে অফিচে জ্বলি গ'ল সেইটো জ্বলাৰ পিছত আকৌবাৰ আমাৰ লংকি টিমুং ছাৰ সি যেতিয়া আছিলে লংকি টিমুং সি আকৌ লিখি দিছে যে হাজমখন আকৌ ছাৰ্ভে কৰিব লাগে বুলি লিখি দিছে তো 2019 নহয় হেৰি লিখাটো হেৰি 2019 এতিয়া লিখাৰ পিছতে ছাৰ্ভে হোৱা নাই পিছত লকডাউন হৈ গ'ল এই লকডাউন পৰা ৰখি আজিলৈকে মানে ছাৰ্ভেটো হোৱা নাই কিন্তু অলৰেডি হাইকোৰ্টৰ অৰ্ডাৰ আছে কাউন্সিলৰ অৰ্ডাৰ আছে আমি এলেগেল বহা নাইতো সব দুখীয়া ৰাইজবিলাক আৰু বড়োহে 2000 বুলি কৈছে এইটো মিছা কথা এইটো খালি অকল বড়ো নাই দেই আমাৰ হাজমপুৰত নাহৰজন ইয়াতো কাৰ্বি আছে বড়ো আছে গাৰো আছে নেপালী আছে আদিবাসী আছে আমাৰ ৰেংমা নাগাও থাকি আছে চব ইয়াৰে চিটিজেন মানুহ হয় বাহাৰ দেশ পৰা আহি বহা নাইতো আমি ৰেংমা হওক কছাৰী হওক কাৰ্বি হওক হা আদিবাসী হওক এইটো বাহাৰ দেশ পৰা অহা বহা নহয় ইয়াৰে আমি লাফু হয় বাহাৰ দেশ পৰা আমি আনি পিনে গুটি পেলাই পিনে এইটো বিজন ওলোৱা নহয় দেই ইয়াৰে খাচ আমালোকে লাফু নিচিনা মাটি ফাটি পিনে ওলোৱা বস্তু হয় তো এনেকুৱা মানুহক যেতিয়া আমাক তজা কৰি থাকে ইয়াৰ পৰা ধৰণৰ ৰাইট নাই থাকিব নালাগে ইয়াৰ পৰা ওলাই যা বুলি ক'লেতো বহুত দুখৰ কথা আমাৰ গাঁৱৰ মানুহে চিন্তা কৰি আছে ইমান ভাল NGO খুলিবলৈ এতিয়া দুখীয়া মানুহক হাৰাছমেণ্ট দিবলৈ বিচাৰাটো হা কিমান দুখৰ কথা সেইকাৰণে এনেকুৱা মিছা কথা কোৱাৰ পৰা অলপ ভাবি চিন্তি কথা ক'লে ভাল হ'ব নেকি এনেকুৱা মিছা যেতিয়া কথা কৈ থাকে না এতিয়া প্ৰচাৰ কৰি থাকে কেতিয়াবা ৰাইজক খেদাবলৈ এটা দিন আহি যাব দেই ইমান দুখৰ বহি আছে আজিলৈকে আমাৰ কোনো হেৰি নাই হা দুখত থাকি আছে কেনেকুৱা হ'লে কি হ'ব কেনেকুৱা ডেভেলপ হ'ব বুলি চিন্তা ভাৱনা কৰি আছে এনেকুৱা মিছা কথা কৈ থকাটো আমি ভাল লগা নাই যেন এনেকুৱা যোনটো FLC NGO গ্ৰুপ খুলিছে ভাল আছে আমি চাপৰ্ট আছে কিন্তু মিছা কথা বনাই পেলাই প্ৰচাৰ কৰাটো ভাল হোৱা নাই বুলি মই আজিতো কৈ দিয়া আছে দেই ধন্যবাদ আৰু তাতে কোনো আমাৰ খালি বড়ো নাই চব একেলগে জাতি আমি বহি থাকি চব বৰজনা মানুহ হয় চব বৰজনা মানুহ হয় বাহিৰ দেশ পৰা আহি বহা নাই দেই থেংক ইউ ধন্যবাদ আজিলৈকে ইমান বছৰ 100 বছৰৰ ওপৰ হৈ গ'ল আমাৰ কাৰ্বি বড়ো আদিবাসী গাৰো নেপালী তাত বহাতে ডিমাচা কোনো আমাৰ কাৰ্বি মানুহ মুখৰ পৰা শুনা নাই বড়ো মানুহ ইয়াত বহিব নোৱাৰে তহঁতৰ কাৰ্বিবিলাক মানুহ হয় বদলে মানুহ হয় বুলি আজিলৈকে শুনা নাই দেই সেই কালি পৰহে এইটো 2005 এইটো চাল জানুৱাৰীত 29 এইটো ফাৰ্ষ্ট টাইম এইটো শুনিছোঁ মই দেই আজিলৈকে আমাৰ কাৰ্বি কছাৰী ৰেংমা আদিবাসী গাৰো ডিমাচা একেলগে ইমান ভাল আমি ৰাইজ খাই আছোঁ দেই নাহৰজন ইয়াত এইটো মানে এইটোৱে আমি এইটো যোনটো মিছা কথা কৈছে বনাইছে এইটো মই শুনি পেলাই অলপ দুখ লাগিছে দেই ধন্যবাদ থেংক ইউ এইটো আপুনি মেনশ্যন কৰি দিয়ক কোনে এইটো এইটো আমাৰ আগষ্টিন কামচা গ্ৰুপ হয় কংৰম্পী আৰু কোন আছিলে ৰীতাপি কামচাবি এহেঁতেহে এইটো প্ৰচাৰ কৰি আছে উৰা পাতৰি এইটো ভাল নহয় দেই আপোনালোকে এনেকুৱা মিছা কথা কৈ পেলাই গভৰ্ণমেণ্টক হেৰি বনা আৰু নহ'লে পাব্লিকক দুখ দিবলৈ বিচাৰটো এইটো ভাল হোৱা নাই বুলি মই এইটো কৈ দিয়া আছে যে এনেকুৱা মিছা কথা বনোৱাৰ পৰা আপোনালোকে অলপ ছাইড হ'লে ভাল আছে দেই ভাল কাম কৰক আমি ছাপৰ্ট আছে আপোনালোকে ভাল কাম কৰক আমি ছাপৰ্ট কৰিম থেংক ইউ আমি কাৰ্বি আংলঙত ৰেংমা সংগঠনৰ প্ৰেচিডেণ্ট হয় আমাৰ নাম কিনিল ৰেংমা আমি আজি ইয়াত
নাহিব আছিলে কিন্তু ইয়াত গোটেই মানে কণা কাৰ্বি ট্ৰাইবকেইটা একবাৰ গোট খাম কিবা কথা কৰিম বুলি আমাক মাতা হৈছে সেইকাৰণে আমি আহিছে আমি ইয়াত একটা কথা ক'বলৈ বিচাৰে যে ইয়াত 28 তাৰিখ ছেপ্টেম্বৰ 2019 চনত কাউন্সিলে একটা ৰেজুলেশ্যন লৈছে এই ৰেজুলেশ্যনটো আমি এতিয়া পূৰাই শুনি আছে মাত্ৰ আমি একটা লাইন পঢ়িম It was resolved by the members in a meeting that all the illegal annual pata and periodic pata issued to Sri Augustine Kramsa shall be cancelled henceforth. Bole etu 28 September 2019 চনত কাউন্সিলে এইটো লিখা হৈছে ৰেজুলেশ্যন লোৱা হৈছে কিন্তু আজিলৈকে কি কাৰণে এইটো কেনচেল হোৱা নাই আজিলৈকে যদি কেনচেল হ'লে এই মানুহটো আহি পেলাই আজি ইয়াত দিগদাৰটো নিদিব লাগিছিলে কিন্তু এতিয়াও আহি পেলাই যেনেকৈ দিগদাৰ দি আছে এইটো ইয়াত ভিডিঅ' আছে আমাৰ অনাৰেবল CM ডক্টৰ তুলিৰাম ৰঙাই সি নিজৰ কোৱা ইয়াত আছে এইকাৰণে আমি এইটো ভিডিঅ'টো আপোনাৰ লগত একবাৰ চাউণ্ডটো আমি শুনাই দিম আচ্ছা এইকাৰণে আমি এতিয়া আমি পাৰ্চনেল আগষ্টিন গ্ৰামছাৰ লগতে আমি কিবা জনাও নাই বা আমি কিবা ৰিলেশ্যনো নাই কিন্তু এইটো কাউন্সিলৰ পৰা ৰেজুলেশ্যন পাছ কৰা হয় কথাটো এইটো আমি মিছা কোৱা নাই এতিয়া আপোনাৰ ভিডিঅ' দেখি পাইছে আৰু ইয়াত লিখা আছে আমাৰ হাতত এইটো আছে ইয়াতে কাউন্সিল অৰ্ডাৰ আছে তেতিয়াহ'লে কাউন্সিল নিজৰ কোৱা পাছতে কেলৈ এইটো একশ্যনটো লোৱা নাই এইটো যদি একশ্যনটো ল'লে মানে আজি এইটো ঘটনাটো নাহিব লাগিছিলে সেইকাৰণে আমি আমাৰ কাউন্সিলত অথৰিটিৰ লগতে আমি অনুৰোধ কৰিম যে এইটো অতি সোনকালে এইটো একশ্যনটো যোনটো ৰেজুলেশ্যন লৈছে এইটো অতি সোনকালে এইটো একশ্যনটো ল'ব লাগে বোলে আমি এইটো কৈছে আৰু এটা কথা ক'ব বিচাৰে আজি বড়ো কছাৰী বড়ো জাতি অকলে লগতে এইটো কাজিয়া হোৱা নহয় ইয়াত চিয়াম লগতে লাগিছে আৰু এইটো পাছতে আমাৰ আদিবাসী হেৰি ডিমাচাৰ লগতে লাগিব এই পাছত কুকিলতে লাগিছে এইটো পাছত এতিয়া বিহাৰী লগতে লাগিছে লাগিয়ে আছে এতিয়া এইটো পাছত ৰিংমাৰ লগতে 2013 চনত লাগিছে এনেকুৱা একটা লগতে এনেকুৱা কাজিয়া চাজিয়া হৈ থাকিলে আমি এনেকুৱা মনে মনে নাথাকিম আমি একেটা হৈ যি কৰিব পাৰে আমাৰো ৰাইট আমিও আধিকাৰী আমি নিজৰ আধিকাৰী কাৰ্বি আংলঙত যি ৰাইট পাব লাগে আমিও পাব লাগে এতিয়া আমাৰ কোন লগতে আমাৰ হেৰি পটা দিয়া হৈছে আমাৰ ইমান পটা বিচাৰিলেও আমাৰ লগতে কেতিয়াও এটা পটাও দিয়া নাই আমি কাৰ্বি আংলং মানুহ হৈ পেলাই আগতে কৈছে ইয়াতে আমি ইয়াৰ পৰা আমি হেৰি ভূমিপুত্ৰ মানুহ হয় কিন্তু আমি এতিয়াও কাৰ্বি আংলঙতে 1 ইঞ্চি মাটিও আমাৰ পটা নাই আমাৰ নামত পটা নাই আমি নাবিচাৰা নহয় বহুত বিচাৰিছে কিন্তু এইটো আছে এইটো কাগজ লাগে এইটো লাগে বোলে বহুতকেইটা মানে এইটো বাহানা লগাই দিয়ে আমাৰ পটাটো নিদিয়ে আৰু দুটা কথা আছে আমি ইংৰাজীৰ আছে বোলে আমি ইয়াতে ইংৰাজীৰ নহয় আমি আহি পেলাই জবৰদস্ত আমি ইনকাৰেজ কৰা নহয় এতিয়া আমাৰ নিজৰ কাৰ্বি ভাইকেইটাই ক'ব আমাৰ বাচ্চা এডমিশ্যন কৰিবলৈ নাই আমাৰ মাইকী কেঞ্চাৰ হৈছে এইটো হৈছে বেমাৰ হৈছে আমাৰ মাটি ল'বি সিহঁতে নিজৰ আহি পেলাই বিচাৰিব আমাৰ নাগা মানুহবিলাক আহি পেলাই মাটি লয় মাটিটো কিনে আৰু পাছত ক'ব এইটো ইনক্ৰচাৰ ইলিগেল ইনক্ৰচাৰ বুলি কয় এইকেইটা কথা ভাল নাই এনেকুৱাটো নক'ব লাগে এইটো নিজৰ মানুহে কোনটো ভুল কৰিছে এইটো আগত ধৰিব লাগিব এইটো বিচাৰিবি এইটো পাছত কথা ক'লে ভাল আছে এইকাৰণে আমি এইটো ক'বলৈ বিচাৰে আৰু লগতে আমি ইয়াত কাৰ্বি আংলং থকা মানুহ এতিয়া বেলেগ জাতি চব ক'ব বেলেগ জাতি আমি ইলেক্টৰেল ৰোল দিও আমাৰ নাম উঠিবলৈ নামানে আমাৰ নাম উঠাব নামানে আমি ট্ৰাইবেলকেইটা ইমান বিচাৰে ইমান BLO লগতে কথা কৰি লিখি কৰি কিন্তু SDO চিভিল লগতে যায় আমি বহুত এফালে গৈছে কিন্তু আমাৰতো ইলেক্টৰেল ৰোল দিও নাম উঠাবলৈ নামানে ইহঁতৰ সেইকাৰণে এইটো আমি কাউন্সিলত এপিল কৰি আছে
আমাৰ ট্ৰাইবেলকেইটা বা নন ট্ৰাইবেল হওক যিমান কাৰ্বি আংলঙত আছে আমাৰ যিটো ৰাইট আছে ভোটিং ৰাইট আছে আমাৰ নামটো অতি সোনকালে এইটো ভোটাৰ ID ভোটাৰ লিষ্টত আমাৰ নামটো উঠাব লাগে বুলি আমি এইটো কৈছোঁ ধন্যবাদ